ৰাতি শোৱাৰ আগত মই কলৰ বাকলিৰ লগত মাত্ৰ দুটা বস্তু মিহলাই মুখত লগাইছিলোঁ আৰু আপোনালোকক মই কি ক'ম ইমানেই বেছি ভাল ৰিজাল্ট পালোঁ ভাবিলোঁ যে শ্বেয়াৰ কৰিমেই আপোনালোকৰ লগত ৰাতি যদি আপোনালোকে এইদৰে কলৰ বাকলি ব্যৱহাৰ কৰে ৰাতিপুৱা দেখিব আপোনাৰ ছালৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পাব কিয়নো কলৰ বাকলিত যথেষ্ট মাত্ৰাত ভিটামিন এণ্টিঅক্সিডেণ্ট আৰু পটাছিয়াম থাকে যি ছালৰ বাবে অত্যন্ত উপযোগী ই কেৱল আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধিয়ে নহয় আপোনাৰ ছালত হোৱা কোলাডাক নাইকিয়া কৰাটো সহায় কৰে কিন্তু আপোনালোকে জানিব লাগিব কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ লগত সেই বিশেষ বস্তু দুটা কিন্তু আপুনি পাকঘৰৰ পৰা আনিবলৈ নাপাহৰিব বলকচোন পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো মই এতিয়া ৰাতিৰ মোৰ স্কিন কেয়াৰ ল'বলৈ আৰম্ভ কৰিছোঁ কালিলৈ এফালে যাবলগীয়া আছিলে আৰু ভাবিলোঁ যে এতিয়া খুব ভালদৰে স্কিনত মাছাজ দি লওঁ আৰু স্কিনত মাছাজ দিবৰ কাৰণে কলৰ বাকলি মোৰ ওচৰত আছিলে কল খাই বাকলিটো পেলাই থৈছিলোঁ আৰু ইয়াৰেই মই কলৰ বাকলি লৈ আহিছোঁ আৰু ইয়াৰ লগত এই মেজিকেল দুটা বস্তু মিহলি কৰিহে মুখত লগাম কিন্তু মাত্ৰ 5 মিনিটৰ কাৰণে আপোনালোকে মুখত মাছাজ দিব আৰু তাৰপিছত যেতিয়া পানীৰে ধুই দিব দেখিব স্কিনখন যথেষ্ট উজ্জ্বল হৈ পৰিব আপোনালোকে ব্যৱহাৰ কৰিবলৈ নাপাহৰিব এতিয়া বলকচোন কলৰ বাকলিৰ লগত সেই মেজিকেল কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ চাই লওক আৰু ইয়াৰ কাৰণে আপুনি একেবাৰে সহজতে আপোনাৰ পাকঘৰত পোৱা হালধি এয়া দেখিছেনে ঘৰুৱা হালধি ব্যৱহাৰ কৰিছোঁ মই তাৰ পাছতে ঘৰুৱা মৌজুলীয়া অকণমান মৌজুল দিছোঁ আৰু ইয়াতে মানে এইখিনিত বেছিয়ে হৈ গ'ল এইটো বাকলিত গতিকে মই আনটো বাকলিটো ইয়াৰ অলপ লৈ পেলাই ভালদৰে আকৌ এবাৰ চামুচেৰে ভালদৰে মিলাই দিছোঁ আৰু ইয়াৰ পাছতে আপোনালোকে আপোনাৰ মুখত খুব ভালদৰে মাছাজ দিব প্ৰায় 5 মিনিটমান মাছাজ দিব আৰু তাৰপিছত আপোনালোকে মুখখন ধুই দিব কলৰ বাকলি কিন্তু আজিৰ পৰা পেলাই নিদিব দেই এনেকৈ এবাৰ ব্যৱহাৰ কৰি চাব ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰিব সকলোকে ধন্যবাদ